নাযাবা শুন তুমি আধাতে মোক এৰি খোজতে খোজ দি হাততে হাত ধৰি নাযাবা শুন তুমি আধাতে মোক এৰি। হেল্ল' এভৰিৱান, আজি মই এটা বহুত ধুনীয়া টেষ্টি ৰেচিপি এটা বনাবলৈ গৈ আছোঁ। পুঠি মাছৰ লগত বিলাহী আৰু বহুত টেষ্টি লাগে খাই পেলাই। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব ৰেচিপিটো মোৰ। এইখিনি মোৰ পুঠি মাছ, মই পুঠি মাছখিনি ভাজি থৈছোঁ, এনেকৈ ধুনীয়াকৈ ভাজি থৈছোঁ মই। আমাৰ পুঠিকেইটা ডাঙৰ ডাঙৰ। আৰু এতিয়া মই ইফালে বিলাহী বইল কৰি আছোঁ চচপেন এটাত। ধুনীয়াকৈ 4টা বিলাহী লৈছোঁ, মই বইল কৰি আছোঁ। আৰু এইফালে মই লৈছোঁ কেঁচা ধনিয়া কাটি লৈছোঁ আৰু আদা নহৰু খুন্দি লৈছোঁ খুন্দনাত, আৰু শুকান জলকীয়া 2টা লৈছোঁ। এইখিনি মোৰ পিঁয়াজ আৰু কেঁচা জলকীয়া লৈছোঁ, মই মিহি মিহিকৈ কাটি লৈছোঁ সৰুকৈ। দেখিছেনে ইমান ধুনীয়াকৈ মই মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম। তাৰ কাৰণে মই তেল লৈছোঁ। আপোনালোকে যিকোনো তেলতে বনাব পাৰে। আমি মিঠাতেল নাখাওঁ, সেইকাৰণে অলিভ অইল তেল ইউজ কৰিছোঁ মই। তো এতিয়া মই কেৰাহীত তেল দিলোঁ। তাৰে পিছতে এতিয়া আমি দিব লাগিব পিঁয়াজ। এয়া মোৰ পিঁয়াজখিনি ভাজি হৈছেই, আৰু শুকান জলকীয়া কেইটাও দি দিছোঁ মই, আৰু আদা নহৰুখিনিও দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। তাৰে পিছতে মই এই বিলাহীখিনি দি দিলোঁ। তাৰে পিছতে অলপমান জিৰা গুড়ি দিছোঁ, হালধি গুড়ি দিছোঁ, অলপ জোখমতে দিব আপোনালোকে। আৰু এই দিছোঁ নিমখ দিছোঁ জোখমতে, আৰু কাশ্মীৰী লাল মিৰ্চ পাউডাৰ দিছোঁ অলপমান জোখমতে। আৰু গোটেইখিনি মই একেলগে ভাজি লৈছোঁ বিলাহীৰ লগত। এতিয়া ধুনীয়াকৈ মই ভাজি আছোঁ, আৰু মছলাখিনিৰ সৈতে বিলাহীখিনি মই বইল কৰি সানি লৈছোঁ ধুনীয়াকৈ। তাৰে পিছতে দিছোঁ মই, আপোনালোকেও সেনেকৈ ল'ব। এয়া ধুনীয়াকৈ মই ভাজি আছোঁ এতিয়া। এয়া দেখিছেনে বিলাহীখিনি তেল ওপৰলৈ উঠি আহিছে। এয়া এইখিনি এতিয়া হৈছে। এতিয়া মই ইয়াতে জোখমতে পানী দিম। মই এটা আধা লিটাৰ গিলাচেদি 1 গিলাচ দিছোঁ পানী। এইখিনি মোৰ উতলি আছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। এইখিনি মোৰ মাছখিনি মই ইয়াতে দি দিলোঁ। তাৰে পিছত এতিয়া মই ভালকৈ উতলিব দিম। উতলি পেলাই পানীখিনি ভালকৈ শুহি যাব। মই গ্ৰেভি টাইপত বনাম, বেছি পানী নাৰাখোঁ। সেইখিনি পানী শুহি যাব। আৰু লাষ্টত মই সেই কেঁচা ধনিয়া যিখিনি কাটি থৈছিলোঁ, সেইখিনি মই তাৰে ওপৰত দি দিম। তাৰপিছতে ৰেডি হৈ যাব। এইখিনি হৈ গ'ল এতিয়া মোৰ। এইখিনি দেখিছেনে মোৰ ৰেডি হৈ গ'ল মাছখিনি, আৰু সঁচাকৈ কৈছোঁ বহুত টেষ্টি লাগিছে। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব দেই।